Hi friends, welcome to my YouTube channel. মই ইমান কেইদিন আৰু ভিডিঅ' বনোৱা নাছিলোঁ কাৰণ মই অলপ কামত বিজি আছিলোঁ কাৰণ পূজা আহি পালে পূজাৰ কাৰণে মই এবাৰ নৱৰাত্ৰিৰ সাজু কৰিছোঁ নৱৰাত্ৰি পালি গতিকে পূজাৰ নৱৰাত্ৰিৰ কাৰণে আজি মোটামুটি গধূলিৰ পৰাই নৱৰাত্ৰি আৰম্ভ হৈ যাব। এতিয়া মই তাৰমানে নৱৰাত্ৰিৰ যা যোগাৰ কৰি আছোঁ সেইকাৰণে মই এফালে দোকান যাওঁ এফালে বজাৰ পাতি কৰি আনি মই সময় একেবাৰে মিলাব পৰা নাই যে ভিডিঅ' কৰিম ভিডিঅ' দিম আপোনালোকক। কিন্তু আজি লাষ্ট বজাৰ আজিৰ পৰা আৰু বজাৰ নাই মোৰ কাৰণ কালিৰ পৰা মই ঘট স্থাপন কৰিব লাগিব। কালিৰ পৰা পূৰা নৱৰাত্ৰিৰ 9 দিন পূজা কৰিম বুলি ভাবিছোঁ মাৰ আশীৰ্বাদ বিচাৰি। গতিকে ভালে কুশলে যেন সকলোৰে যেন এই পূজা দুৰ্গা পূজা ভালে কুশলে যায়, নৱৰাত্ৰি ভালে কুশলে যায়, সেইখিনিয়ে মোৰ মনৰ ফালৰ পৰা আশা ভক্তি কৰিছোঁ। আপোনালোকৰো সকলোৰে ভাল হওক, সুখ সমৃদ্ধি ভৰি পৰক এয়াই কামনা কৰিছোঁ। আৰু মই মোটামুটি বজাৰ কৰি শেষে আৰু দুটামান বস্তু আছে সেইখিনি মই হাজবেণ্ডক আনিব দিছোঁ আজি। গতিকে কি আনিলোঁ মই আজি এসপ্তাহ 2 সপ্তাহমানৰ পৰা মই পূৰা নৱৰাত্ৰিৰে যা যোগাৰ কৰি আছোঁ। গতিকে কি আনিলোঁ আপোনালোকক এবাৰ দেখাই দিওঁ। আৰু আছে এইখিনি আনিবলগীয়া যিখিনি আনিলোঁ মানে যি দুটামান বস্তু আছে আৰু বেছি নাই সেইখিনি হাজবেণ্ডক আনিব দিছোঁ। আৰু এতিয়া মই কিমানখিনি কি যোগাৰ কৰিলোঁ সেইখিনি দেখাই লওঁ আপোনালোকক, চাই থাককচোন ভিডিঅ'টো শেষলৈকে। এইবিলাক বস্তুবিলাক মই ভালদৰে যোগাৰ কৰি লৈ কাটি পাহৰি চাফা কৰি লৈছোঁ। চব বস্তু মই ধুইছোঁ, চব যোগাৰ কৰি লৈছোঁ। এইখিনি নৱমীৰ দিনা কন্যা পূজা কৰিম। কন্যা পূজা কৰাৰ এইখিনি কাপোৰ কন্যাক দিব লাগিব। চিংগাৰ এইবিলাক ফুট ক্লিপ কিবা কিবি এইবিলাক আনি ৰাখিছোঁ। ৰুমাল আনি ৰাখি দিছোঁ। বাকীখিনি চাই যাওকচোন। এখন মাৰ শাৰী চিংগাৰৰ লগত মাক দিম। এইখিনি কালি ঘৰটো স্থাপন কৰাৰ লগে লগে চিংগাৰৰ লগত এইখন শাৰীখন দিম। বাকী এইবিলাক চব পূজাৰ সামগ্ৰী অলতা যিখিনি লাগে দৰকাৰী বস্তু মই সেইখিনিয়ে যোগাৰ কৰিছোঁ। হালধি লাগে, এয়া মৌ, গোটেইখিনি পূজাৰ যি সামগ্ৰী লাগে মই গোটেইখিনি যোগাৰ কৰি লৈছোঁ। এইবিলাক চব কাৰণ এইখনত থৈ দিছোঁ, তেতিয়া পূজা দিওঁতে মই বস্তুখিনি পটাপট বিচাৰি পাম। এখন মাৰ ফটো 9 ৰূপৰ এইখন ফটো কাৰণ বেলেগকৈ আনাৰ দৰকাৰ নাই, গতিকে এখনতে পাইছোঁ। এইখন আৰতি সংগ্ৰহ, এখনত ধুনীয়াকৈ মানে প্ৰাৰ্থনাবিলাক আৰতিবিলাক আছে। বিহাৰ এইখিনি হিন্দুৰ বগা তিল চাই লওকচোন। গোটেইখিনি যিখিনি দৰকাৰ ঘৰতে ঘট পূজা কৰিম। ইয়াত তিলত তেল চাকি এইখিনি 9 দিন চাকি জ্বলাই ৰাখিব লাগিব কাৰণে তিলত তেল আনি লৈছোঁ। এইখিনি থুলমূলকৈ যেনেকৈ পাৰোঁ তেনেকৈ পূজাখিনি ভাগ কৰিছোঁ। গতিকে চাই থাকক।
চাকচোনবিলাক মই নিজে ডিজাইন কৰি দিছোঁ কাৰেৰে। আমাৰ ইয়াৰ আগত থাপনা মই তলতে পূজা ভাগ কৰিছোঁ। কেনেকুৱা পাইছে, কেনেকুৱা লাগিছে জনাবচোন। এনেদৰে প্ৰথম দিনটো মই ঘৰটো পাতি এনেদৰে প্ৰথম পূজাখিনি মই এনেদৰে কৰি গ'লোঁ। আপোনালোককো দেখালোঁ